Hello guys, welcome to my YouTube channel. মই বৰ্তমান যাব লৈছো মৃত্যুঞ্জয় মন্দিৰ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি বাইক লৈ গৈ আছো এতিয়া। পোৱাগে নাই আৰু অলপ দূৰ আছে। দেখিছে আৰু 5 কিলোমিটাৰমান আছে আৰু এইখন কলংখন দেখিছে কি ধুনীয়া। গাইজ আহিল আমি বৰগাছক পাইছোহি আৰু অলপমান আছেই যাবলৈ। চাই থাকক ভিডিঅ'টো। বৰগাছকটো অলপ দেখুৱাই দিছোঁ আজি চাওক। গাইজ বৰঘাট চাওকটো কি ধুনীয়া চাওক। মানে আমাৰ ৰাস্তাত 6-7টামান ৰাস্তাই আছে। চাওকচোন কি ধুনীয়া। মই চিধা গৈ আছোঁ ব্ৰহ্মপুৰ ছাইডে গৈ আছোঁ এতিয়া। এইফালে গৈ থাকিলে আপোনাৰ মন্দিৰটো পোৱা যায়। হেল্ল' গাইজ, তো আমি ফাইনেলি আহি পেলাই মৃত্যুঞ্জয় মন্দিৰ ৰাস্তাৰ সন্মুখত উপস্থিত হৈছোঁহি। তেনেহ'লে ব'লক মন্দিৰৰ ফালে আগবাঢ়ি যাওঁ। গাইজ ৰাস্তাটো কিমান টানি আছে চাওকচোন। আমি আহি মৃত্যুঞ্জয় মন্দিৰৰ সন্মুখ পাইছোঁহি আৰু আপোনালোকৰ ওচৰৰ পৰা যিমান পাৰোঁ সিমান দেখুৱাম। চাওক ভিডিঅ'টো আগলৈকে চাই থাকিব। আহি মৃত্যুঞ্জয় মন্দিৰ পাই গৈছোঁহি আৰু আপোনালোকৰ ভিতৰৰ ফালৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক। হেল্ল' গাইজ, মই বৰ্তমান আহি মৃত্যুঞ্জয় মন্দিৰ উপস্থিত হ'লোহি। আপোনালোকৰ ভিডিঅ'টো চাই থাকক, দেখুৱাই আছোঁ। এইটো চাওক, বেক চাইডটো চাওক। ভক্তসকল আহিলে পুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে সোমাব পাৰিব আৰু গেট বন্ধ থাকে। তাৰপিছত 3 বজাৰ পৰা আপোনাৰ সন্ধিয়া 8 বজালৈকে খোলা থাকিব। আপোনালোকে আহিব, ভিডিঅ'টো চাই থাকক। মন্দিৰটো যিমান পাৰোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। আৰু লগতে মই প্ৰসাদ ল'ব গৈছোঁ। মই প্ৰসাদ লৈছোঁ। পূজাৰীয়ে ফুট দিছে আৰু প্ৰসাদো দিছে, নিৰ্মালি দিছে। ভিডিঅ'টো চাই থাকক। নিৰ্মালি দিছে। মন্দিৰটো চাওক কি ধুনীয়া। আৰু আপোনালোকে যদি ঘৰত এনেই মন চন বেয়া লাগি গৈ থাকে, আপোনালোকে আহিব পাৰে। নগাঁৱত হয়। চাওক কি ধুনীয়া প্লেচ এইটো। লিংগটো চাওক কিমান ওখ আৰু লিংগটো আপোনাৰ উচ্চতা হৈছে 118 ফুট। আৰু আপোনালোকে ঘৰত থাকিলে এনেই থাকিলে এপাক আহি চাবহি। আহি পৃথিৱীৰ ভিতৰত বৃহত্তম লিংগ হয় এইটো। মই যিমান পাৰোঁ সিমানখিনি দেখুৱালোঁ বাৰু। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু কমেণ্ট বক্সত জনাব। লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তুমি কৈ দিয়া। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' গাইজ আজিলৈ বাই বাই। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।